কিয় হঠাৎ অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগমন বৃদ্ধি পালে? সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত 2 মাহত 47 জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসম চৰকাৰে উভতাই পঠালে। সংখ্যাটো সৰু যেন লাগিলেও ই অসমৰ কাৰণে অতি ভয়ানক আৰু বিপদজনক। সেয়ে এই বিষয়টোত আজি গভীৰভাৱে আলোচনা কৰিম। সংযুক্ত হৈ থাকিব সম্পূৰ্ণ ভিডিঅ'ৰ সৈতে। নমস্কাৰ বন্ধুসকল। শেহতীয়া অসমৰ যি পৰিস্থিতি, উজনি অসম আৰু নামনি অসমক লৈ বিতৰ্ক অব্যাহত আছে। তাৰে মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নামনি আৰু উজনি অসমৰ যি বিতৰ্ক, এই বিতৰ্কক অধিক সক্ৰিয় কৰাৰ কাৰণে, অধিক তীব্ৰতৰ কৰাৰ কাৰণে যেন উঠি পৰি লাগিছে। তাৰে এক জ্বলন্ত উদাহৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলৰ ফটোসমূহ সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। এই ফটোসমূহ সামাজিক মাধ্যমত প্ৰচাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উজনি আৰু নামনিৰ যি বিতৰ্ক, এই বিতৰ্কক হিংসাত্মক ৰূপ দিয়াৰ কাৰণে যেন এটা প্ৰস্তুতি চলাই আছে। যোৱা কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নামনি অসমৰ কেইবাখন জিলা মিনি বাংলাদেশ লৈ ৰূপান্তৰিত হৈছে বুলিও বক্তব্য প্ৰদান কৰা দেখা পোৱা গৈছে। কিন্তু কথা হ'ল, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে এজনো বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰাৰ তথ্য নাই। কিন্তু হঠাৎ আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত 47 জন বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত সংস্থাপন বিচাৰি অসমত প্ৰৱেশ কৰিলে। এই অবৈধভাৱে অসমত প্ৰৱেশ কৰাৰ কাৰণসমূহৰ ভিতৰত বিশেষকৈ 2টা কাৰণ চৰ্চিত হৈ পৰিছে। প্ৰথমটো কাৰণ হৈছে আগষ্ট মাহত বাংলাদেশত ভয়াৱহ বানপানীৰ সমস্যা হৈছিল। এই বানপানীৰ ফলত বাংলাদেশত ক্ষতিগ্ৰস্ত হৈ পৰিছে। দ্বিতীয়টো কাৰণ হৈছে বাংলাদেশত শেহতীয়াভাৱে শেখ হাছিনাৰ চৰকাৰৰ যি পতন ঘটিলে আৰু এই পতন ঘটাৰ পিছত দেশখনত আৰ্থিকভাৱে সংকটত পৰিছে আৰু এই আৰ্থিক সংকটৰ কাৰণে সাধাৰণ জনতাই আৰ্থিক অভাৱ ভোগ কৰি আছে, যাৰ ফলত নিজৰ দেশখন এৰি আন এখন দেশত সংস্থাপন বিচাৰি অবৈধ পন্থা অৱলম্বন কৰা দেখা পোৱা গৈছে। কিন্তু লক্ষণীয় বিষয়টো হৈ পৰিছে যে বাংলাদেশৰ শেখ হাছিনাৰ চৰকাৰৰ পতন হোৱাৰ পিছত বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত সাধাৰণভাৱে নিৰ্যাতন চলোৱা হৈছিল আৰু এই নিৰ্যাতিত পৰিয়ালসমূহে কিন্তু বাংলাদেশ ত্যাগ কৰিব বিচৰা নাই আৰু তেখেতে অবৈধ পন্থাও অৱলম্বন কৰা দেখা পোৱা যোৱা নাই। কিন্তু তাৰ পৰিৱৰ্তে মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে বাংলাদেশ ত্যাগ কৰি অসমত সংস্থাপন বিচাৰি অবৈধ পন্থা অৱলম্বন কৰাৰ প্ৰয়োজন কি হৈ পৰিল? কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, অসমত যি নামনি আৰু উজনি অসমক লৈ এটা বিতৰ্কৰ সূচনা হৈছে। এই বিতৰ্কৰ সূচনাৰ আৰম্ভণি হৈছিল নগাঁও জিলাৰ ঢিং সমষ্টিত যি ধৰ্ষণ কাণ্ড সংঘটিত হ'ল আৰু এই ধৰ্ষণ কাণ্ডৰ পিছতে অসমত যেন এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। অসমত নামনি আৰু উজনি অসমৰ বিতৰ্কৰ সৃষ্টি হ'ল। ঠিক একেধৰণে অসম চৰকাৰে নগাঁও জিলাৰ পৰা প্ৰথমজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিলে আৰু বাংলাদেশত উভতাই পঠোৱালে। ইয়াত যেন ডাঙৰ এটা ৰহস্য সোমাই আছে, যিখন নগাঁও জিলাৰ পৰা এই অসমত নামনি আৰু উজনি অসমৰ বিতৰ্কৰ সূত্ৰপাত ঘটিল আৰু সেই নগাঁও জিলাৰ পৰাই বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা হ'ল। এতিয়া প্ৰশ্ন হয়, সীমা অতিক্ৰম কৰাটো চৰকাৰৰ ব্যৰ্থতাক নবুজায় নেকি? আৰু এই সমস্যাৰ সমাধান কেতিয়া? না মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা ধৰণে যে নামনি অসমৰ একাংশ জিলা মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে বিচাৰিছে যে যাতে নামনি অসমখন সৰু এটা বাংলাদেশলৈ ৰূপান্তৰিত হয়। এই সমস্যা সমাধান নকৰি অসমখনক মণিপুৰৰ দৰে এটা হিংসাত্মক পৰিস্থিতিৰ মাজত ঠেলি দিব বিচৰা হৈছে নেকি? মণিপুৰ হিংসাৰে জৰ্জৰিত আৰু ইয়াৰ বিশেষ কাৰণসমূহৰ ভিতৰত অন্যতম কাৰণ আছিল সীমা সমস্যা। আৰু এই সীমা সমস্যা সমাধান কৰিবলৈ মণিপুৰে হেৰুৱাবলগীয়া হ'ল শ মানুহৰ প্ৰাণ, হেজাৰ মানুহৰ ঘৰ দুৱাৰ আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰে 31,000 কোটি টকাৰ বাজেট ঘোষণা কৰি সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে।
ঠিক একেধৰণে অসমৰ দীৰ্ঘদিনীয়া যি সীমা সমস্যা আৰু এই সীমা সমস্যা সমাধান কৰিবলৈ অসমে মণিপুৰৰ দৰে অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নেকি? অসমে হেৰুৱাব লাগিব নেকি শ মানুহৰ প্ৰাণ, হেজাৰ হেজাৰ মানুহৰ ঘৰ দুৱাৰ? তাৰ পিছত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে এই সীমা সমস্যা সমাধান কৰিবলৈ গুৰুত্ব প্ৰদান কৰিব নেকি? যদি তাকে নহয় তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যমত যি ধৰণে প্ৰচাৰ অভিযান চলাই আহিছে ঠিক তেনেকৈ সীমা সমস্যা সমাধান কৰাৰ কাৰণে আমি প্ৰচাৰ কাৰ্য দেখিবলৈ নাপালোঁ। আৰু এই সমস্যা সমাধান নকৰাৰ কাৰণসমূহৰ ভিতৰত অন্যতম কাৰণ এটা হ'ল এই সমস্যা সমাধান কৰিলে অসমত ৰাজনৈতিক হাতিয়াৰসমূহৰ ভিতৰৰ পৰা অন্যতম হাতিয়াৰটো নাইকিয়া হৈ পৰিব নেকি? আপোনালোকৰ মতামত জনাব।